নমস্কাৰ, মই বিশ্বজিৎ দৈমাৰী, ৰাজ্যসভাৰ সাংসদ। বৰ্তমানৰ যিটো এটা কৰোনা ভাইৰাছক লৈ ফালে যিটো আতংকময় পৰিৱেশ চলি আছে, সেইটোত মই কিছু আপোনালোকক জনাব খুজিছোঁ বা অনুৰোধ কৰিব খুজিছোঁ যে সেই কৰোনা ভাইৰাছ যিটো আজি সকলোকে আতংক কৰি ৰাখিছে, ইয়াৰ এতিয়ালৈকে কোনো ঔষধ পাতি নাই। আৰু এটা কথাটো হ'ল, এইটো ইমানেই ভয়ানক, এজনৰ তাত যদি সি গৈ পালে তেতিয়ালে সি লগ পোৱা প্ৰত্যেকজন মানুহৰ তাতে সেইটো বিয়পি যায় বা ট্ৰেন্সফাৰ হৈ যায় বা সংক্ৰমণ হৈ যায়। গতিকে সেইটোৰ পৰা বাচি থাকিবলৈ এটাই উপায়, কোনেও কাকো যেন লগ নধৰে, কোনেও কাকো যেন স্পৰ্শ নকৰে। গতিকে সেইটোৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষক 21 দিনৰ কাৰণে সকলোৱে যাতে ঘৰৰ পৰা নোলায়, লকডাউন বুলি এটা আপোনাৰ সেইটো কি কয় প্ৰগ্ৰাম বুলি ক'লে ভাল শুনে, জবৰদস্ত বন্ধ নহয়, সেইটো তেখেতে ঘোষণা কৰিছে। গোটেই দোকান পোহৰৰ পৰা আৰম্ভ কৰি বজাৰ তজাৰ, মিটিং চিটিং, ৰাস্তা পদূলি, গাড়ী ঘোঁৰা চলোৱা সব বন্ধ। কাৰণ এই যিটো বীজাণু বা যিটো এটা ভাইৰাছ, এই ভাইৰাছটো নাইকিয়া কৰিবৰ কাৰণে এতিয়াও কোনো মেডিচিন ওলাব পৰা নাই। দ্বিতীয় কথাটো হ'ল, হস্পিটেলতে আমাৰ তেনেকুৱা এটা ফেচিলিটি নাই য'ত এই ভাইৰাছখন যদি আমাৰ অসমত আহি যায় বা অন্যান্য তেনেকুৱা ধৰণৰ গাঁও বা যিকোনো অঞ্চলত যদি বিয়পি পৰে, তেতিয়া ইমানে সকলোৱে সংক্ৰামক হৈ যাব যে তেওঁলোকক হস্পিটেলত আনি ফালে ৰাখিবলৈও আমাৰ সুবিধা নাই। গতিকে সেইটোৰ কাৰণে আমি নিজকে বুজি পাব লাগিব। আজি সেই লকডাউনৰ সময়ত দেখিছোঁ প্ৰায় আমাৰ কিছুমান মানুহে বুজি পোৱা নাই, বাটে ঘাটে ওলাই ফালে কথা পাতি আছে, এটা জেগাৰ পৰা এটা জেগা যাব খুজিছে, গতিকে সেইবিলাক খুবেই বেয়া কথা। গতিকে সেইটোৰ কাৰণে আমি সেইটো শুনিব লাগে। আজি গোটেই পৃথিৱীয়ে সেইটোক লৈ আতংকময় এটা পৰিৱেশ সৃষ্টি হৈছে। কাৰণ দিনে দিনে হাজাৰ হাজাৰ ইয়াৰ দ্বাৰা এফেক্ট হৈছে আৰু শ মানুহ মৰি আছে। গতিকে আমাৰ তাত এতিয়াও সেইটো আহি পৰা নাই। আমি যদি যিকোনো মানুহৰ স্পৰ্শৰ পৰা দূৰত থাকিব পাৰোঁ, যিকোনো তেনেকুৱা ধৰণৰ যদি ভাইৰাছ থকা মানুহ যদি আমাৰ তাত নাহে, আমাৰ ওচৰত নাহে, আমি যদি লগ নাপাওঁ, তেতিয়া আৰু আমাৰ তাত এই কৰোনা ভাইৰাছটো আহিব নোৱাৰে। সেইটো বন্ধ কৰিবৰ কাৰণে আজি সেই লকডাউন কিবাটো কাৰ্যসূচীটো ৰখা হৈছে। বন্ধ, লকডাউন একো নাই, তালা বন্ধ, গোটেই বন্ধ। গতিকে সেইটো আমি মানি চলিব লাগিব। বহুত আমাৰ বাহিৰত কাম কৰা মানুহবিলাক গাঁৱে ভূঞে ঘূৰি গৈছে। গতিকে গাঁৱৰ মানুহখিনি নিজে সাৱধান হ'ব লাগিব। যিবিলাকে বাহিৰৰ পৰা আহিছে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। কেইদিনমান ঘৰৰ মানুহৰ লগত একেলগে খোৱা, একেলগে থকা, কাক বা মৰমতে তোমাৰ নিজৰ বাচ্চাবিলাকক নিজৰ কিবা কলাত উঠাই লোৱা, এইবিলাক বন্ধ হ'ব লাগে। বাই চেন্স যাহাতে তেওঁৰ ভাইৰাছটো আনৰ তাত নাযায়। গতিকে তেওঁ ভয় খাব নালাগে যে 14-15 দিনৰ পিছত নিশ্চয় সেই ভাইৰাছৰ লক্ষণটো জনাৰ পিছত তেওঁ বিহিত ব্যৱস্থা কৰি নিজে ঠিক কৰি ল'ব পাৰিব। গতিকে ভাইৰাছটো যাহাতে কাৰো তাত আৰু যাহাতে বিয়পিব নোৱাৰে, সেইটোৱে ব্যৱস্থা। গতিকে গাঁৱত হ'লেও এটাই আনটো পৰিয়ালৰ ঘৰত যাব নালাগে। ঘৰখনৰ ডেকা ল'ৰা বা কোনোবা অহা যোৱাটো বন্ধ হ'ব লাগে। একেলগে আড্ডা মাৰাটো বন্ধ হ'ব লাগে যে গাঁও পুলিচ নাযায়, আমাক দেখা নাপায়, সেই বুলি যদি আমি একেলগে থাকোঁ, তেতিয়াহ'লে কাৰোবাৰ যদি সেই ভাইৰাছটো কেনেবাকৈ নজনাকৈ ক'ৰবাত দোকানৰ পৰাই যদি আহিছে, কাৰোবাৰ লগ ধৰাৰ পৰাই যদি আহিছে, তেতিয়াহ'লে সেইটো গোটেই গাঁওখনত হৈ যাব। গতিকে সেইবিলাক যদি হৈ যায়, ইয়াৰ পৰা আমি বাচিব নোৱাৰোঁ। গতিকে সেইবিলাক আমি গাঁও হ'লেও আমি মানি চলিব লাগিব। নিজৰ ঘৰতে থাকক, নিজৰ ঘৰতে কাম কৰক, আৰু সেই কাম কৰাৰ ক্ষেত্ৰত কাকো লগত ল'ব নালাগে। গতিকে তেনেকুৱাকৈ চলি থাকক। কষ্ট যথেষ্ট হ'ব, কেতিয়াও অভ্যাস নাছিলে 21 দিন বন্ধ। যদি জৰুৰী বস্তু কিবা নাই, নিজৰ কোনোবা আত্মস্বজন সেইবিলাকৰ লগত ফোন কৰি ফালে একদম দৰকাৰত কিবা এটা বস্তু লৈ আনি ফালে ঘৰখন চলাব লাগিব। আৰু বাকী যদি অন্যান্য বস্তুৰ শাক পাচলিৰ দৰকাৰ হয়, নিশ্চয়কৈ আমাৰ জাগাত সহজভাৱে হোৱা বহুত বস্তু আছে, সেইবিলাকো খাই মেলি চলি থাকিলে হ'ল। সদায় যে দালি খাব লাগে বা আপোনাৰ বজাৰৰ কিবা এটা খাব লাগে শাক পাচলি, সেইটো নহয়। আমি ঘৰখনত যি পাই সেইটোকে লৈ ফালে 21 দিনটো চলিলে হয়। 21 দিন যদি কোনো তেনেকুৱা ধৰণৰ ভাইৰাছ আমাৰ গাঁওখনলৈ নাযায়, তেতিয়া সেই গাঁওখন সুৰক্ষিত হৈ যাব। গতিকে গাঁওখন নিজে বচাব লাগিব, ঘৰখন নিজে বচাব লাগিব, তাৰ বাদে কোনো উপায় নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে সেই কথাটো অনুৰোধ কৰিছে, এই ভাইৰাছটো ৰখিব পৰা এতিয়ালৈকে কোনো ঔষধ পাতি নাই আৰু কোনো ব্যক্তিও নাই। স্বয়ং প্ৰধানমন্ত্ৰী নিজকে লৈ কৈ আছে, প্ৰধানমন্ত্ৰী হ'লেও তেখেতে আইচলেট হৈ থাকিব লাগিব আনৰ লগত, নহ'লে তেওঁকো কি কয় আপোনাৰ এফেক্ট কৰিব
পাৰে গতিকে সেই কথাটো আমি বুজি পাব লাগিব গতিকে সেইখিনি কথা মই বাৰে বাৰে অনুৰোধ কৰিছো আমি নিয়মটো মানি চলক আৰু সেইকেইদিন নিজৰ বহুত আপোন মানুহ হলিও মানে তেওঁৰ লগতো আপুনি দূৰত থাকক এইখিনি মই বিনম্ৰ অনুৰোধ জনাইছো